ব্লগার আমিরটা একদম সেম সেম এটো চিনিয়ে পাই ইয়াক আৰু এইটো তো এতিয়া আমাৰ মানে স্কুলত এটা সৰুকে মেজি বনাইছে তাৰ কাৰণে জ্বলাবৰ কাৰণে এটা মানে এইটো ৰেডি কৰা হৈছে আৰু এই সৰুকে এইটো মেজিটো তো আমাৰ মানে 9-10 মিলি কিনে বনাইছো আৰু বঢ়িয়া কৰি এটা আৰু এইকেইটা আমাৰ মানে লগৰ কেইটা আৰু মানে আমি লগৰ এইকেইটা আমি তো এইটো আমাৰ স্কুলত মেজি জ্বলোৱা কাৰ্যসূচী ষ্টাৰ্ট হ'ল এইটো মেজিটো জ্বলি গ'ল তো গাইজ এতিয়া ৰাতি হৈ গ'ল তো এতিয়া মানে আমি এটা পাৰ্টি এৰেঞ্জ কৰিছোঁ মানে উৰুকা বুলি আৰু সেইটো আমি গোটেই কেম্পাছটো মিলি তো এতিয়া এইটো মানে কেৰাহীত মাছ বহাই দিছে একদম আৰু বজাৰ কৰিব মই আৰু পাপায়ে গৈছিলোঁ কিন্তু মোবাইলটো নিয়া নহ'ল সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু তাৰ কাষতে মেজিটো তো এতিয়া আমি মানে বাহিৰত এনে অলপ ওলাই আহিছোঁ মানে লগৰকেইটা এইটো এটা আমাৰ মানে ব্লগাৰ আমিৰটা একদম সেম সেম ইহঁতৰ ঘৰত আজি পাৰ্টি নাই য'ত ত'ত খানা চলি আৰু মানে তো এইটো মই আমাৰতো চিনিয়ে পাই ইয়াক আৰু এইটো ইয়াতে আমি এনেকৈ আৰু চলি থাকোঁ আৰু তাকে ইয়াৰ চেনেলটো চাব মোৰ চেনেলটো চাব ইয়াৰ চেনেলটো চাব বঢ়িয়া কৰি না কি কয় চালেই হ'ল আৰু দুটাৰ ভিতৰত তাকে তাকে এইটো এটা ইয়াতে একদম ক'তবা গৈছিল ফুৰিব ক'তবা গৈছিল মানে ম'ম' চম' খাব গৈছিল আৰু বিহু বুলি নে কি বিহু বুলি বিহুৰ বতৰত বগা বস্তু খাব লাগে একদম ই আমাৰ তাতে আহি গৈছে এনে মানে ফটো এখন উঠিবৰ কাৰণে থাম্বনেইলৰ কাৰণে তো ইয়াতে বঢ়িয়া কৰি ইয়াতে পাৰ্টি চৰি আছে একদম ইয়াতে এইটো ইয়াতে পাপা আছে পাপা একবাৰ হাই কৰি দিয়া তো এইবিলাক গোটেই এতিয়া আমি মাছ পিটিকাই খাওঁ ৰ'ব অলপ তো ইয়াতে পূৰা একদম মানে টিকলিটোৱে আঙুৰ খাই আছে এই টিকলিটোৱে আৰু ইয়াতে পূৰা একদম আঞ্জা বনি আছে মানে আণ্টি এটাই পূৰা একদম পিঁয়াজ চিয়াজ ভাজি আছে মানে ইয়াতে চিকেন বনি আছে আৰু ইয়াতে মাটন বনি আছে এইটো পূৰা একদম খোৱাহে কথা আৰু দেই এইটো মাটনটো পূৰা ৰেডি হৈ গ'ল চাওকচোন কি বঢ়িয়া কৰি ধোঁৱা ওলাই আছে তো ইয়াতে পূৰা একদম বিলাহী বেঙেনা আলু পুৰি আছে পাপাই আংঠাত একদম পূৰা কি বঢ়িয়া লাগিব পিটিকা কৰিলে তো আৰু ইয়াতে চিকেনটো বনি আছে মানে ৰেডি হোৱা নাই হ'ব আৰু তো জুইত যিহেতুকে বনালে এনেও চব বস্তু ভালে লাগে তো একদম আমাৰ খানা মানে হ'ব হৈছে আৰু লাহেকৈ গোটেইখিনি তো এইটো আমাৰ কাটি আছে হ'ব হ'ব আৰু অলপ দিয়া আৰু অলপ বাছ বাছ এইটো চাওক পূৰা বম ফুটাই আছে পাপাই একদম পূৰা বঢ়িয়া কৰি মানে উৰুকা বুলি আৰু তো জুইৰ কাষত বহি পূৰা একদম মাছ মাংস পিটিকা পেটু ভাজি চব লৈ কিনে একদম খাই দিওঁ আৰু ভাত খাই থাকোঁতে এটা ভাতত শিল পালোঁ সেই শিলটো মানে পেলাব গ'লোঁ মুখৰ পৰা তেতিয়া পৰিয়ে গ'ল মানে গোটেই কাঁহীখন এতিয়া চাওক পাপাহঁতে গোটেই ভাত চাত খাই আছে আঞ্জা বঢ়িয়া হৈছিল ইয়াতে মেজিটো যোনটো আছে সেই মেজিটো এতিয়া জ্বলোৱা যাব আৰু তাৰ কাৰণে একদম পূৰা ৰাতিপুৱাই উঠি কিনে গা চা ধুই একদম যেখানে নিয়ে পূৰা নতুন ড্ৰেছ পিন্ধি ল'লোঁ আৰু বেয়া ঠাণ্ডা লাগিছে ৰ'দ দেখাই আছোঁ মেজি তো এইটো চাওক এনে এটা সৰু সুৰাকৈ আৰু মানে এনে নৰ্মেল চাই এটা মানে মেজি বনাইছে আৰু এইটো যেতিয়া জ্বলাম ভিডিঅ'টো চাই